আজি আপোনালোকলৈ লৈ আহিছো বহুতে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যেটো অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাত খুব উঠি থাকে মনিৰাম দেৱানক কেতিয়া ফাঁসি দিয়া হৈছিল মনিৰাম দেৱানৰ জেংডন অপচনখিনি চালে দেখিব যে উত্তৰটো হ'ব 26 ফেব্ৰুৱাৰী 1858 26 ফেব্ৰুৱাৰী 1858 চনত মনিৰাম দেৱানৰ লগতে আৰু এজন ব্যক্তিকো ফাঁসি দিয়া হৈছিল আৰু তেওঁৰ নামটো হ'ল পিয়লি বৰুৱা এতিয়া অপচনখিনি দেখিব এটো 26 জুলাই 1830 ইয়াত ফাঁসি দিয়া হৈছিল এই তাৰিখটোত ফাঁসি দিয়া হৈছিল পিয়লি বৰফুকনক আৰু লগতে জিউৰাম দুলিয়া বৰুৱা 20 ছেপ্টেম্বৰ 1942 চনত গুলিত শহীদ হৈছিল কনকলতা বৰুৱা গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ গৈ তেওঁৰ মৃত্যু হৈছিল শহীদ হৈছিল 15 জুন 1943 চনত ফাঁসি দিয়া হৈছিল কুশল কোঁৱৰক যদিহে এই তথ্যখিনি উপযোগী বুলি ভাবিছে পৰীক্ষাৰ কাৰণে তেতিয়াহলে আপোনালোকে এটা স্ক্ৰিনশ্বট মাৰি থব পাৰে আৰু লগতে যদিহে ভিডিওটো ভাল পাইছে লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব বুলি আশা কৰিলো ধন্যবাদ